Hello everyone, ভিডিঅ'ৰ আৰম্ভণিতে ক'ব বিচাৰো যে আজি এই কেক ডিজাইনটো পাৰ্সোনালি মোৰ নিজৰে বহুত ভাল লাগিলে তেনে আপোনালোকৰ লগত কেনেকৈ শেয়াৰ নকৰাকৈ থাকিম হয়নে তেনে বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে মই স্পঞ্জৰ লেয়াৰিং কৰি ললো ইয়াতে মই ওপৰৰ যিটো লেয়াৰ আছিল হেতু উলিয়াই দিলো হেতু মই লেয়াৰিঙত নিদিও আৰু স্পঞ্জটো সয় একদম সফট আৰু স্পঞ্জি হৈছে আৰু অলপ ইয়েলো কালাৰ দেখিছে নহয় এটো মই কালাৰ দিছিলো অলপ কালাৰটো যাতে স্পঞ্জৰ কালাৰটো যাতে ধুনিয়া দেখক আৰু ইয়াতে সক মই স্কাই ব্লু কালাৰৰ ক্ৰীম লৈ লৈছো আৰু এটোৱে মই ফাইনেল আইচিং কৰিম আৰু ইয়াতে আপোনালোকে ভাবিছে চাগে ক্ৰাম কোটিং কৰাটো নেদেখালে বুলি আসলতে যেতিয়া মই লেয়াৰিং কৰি আছিলো তেতিয়া কাৰেন্ট গুচি গল আৰু ৰুমত একদম আন্ধাৰ হৈ আছিল তো মই ভিডিও কৰিলেও আপোনালোকে হয়তো ভিডিওত একো ধৰিবই নোৱাৰিলে হয় তাৰ বাবে মই ভিডিও নকৰিলো আৰু টাইমো কম আছিল হেকানে ভাবিলো মই ক্ৰাম কোটটো কৰিলো কিন্তু আপোনালোকে চিন্তা নকৰিব যেটো স্টেপ মোৰ দেখুৱা নহল হেতু বিষয়ে মই ইয়াৰ আগতে ভিডিও দিয়া আছে মোৰ চেনেলত তো আপোনালোকে এবাৰ চাই আহিব মই ডেসক্ৰিপচনত লিংক দি দিম তো এবাৰ আপোনালোকে চাই আহিব তেতিয়া ভালকে বুজি যাব ভিডিওটো চালে মানে ইয়াতে মই কেকৰ আধা অংশত হোৱাইট আৰু আধা অংশত স্কাই ব্লু কালাৰ ক্ৰীম দি দিছো যাতে এটা ধুনিয়া শেডিং এফেক্ট আহে আৰু এয়াসক ওপৰত মই স্কাই ব্লুৰে কভাৰ কৰি দিছো আৰু ইয়াতে এটা কথা ক'ব বিচাৰো যে এই কেকটো মোৰ অৰ্ডাৰ দিছিল এজন দাদাই আতেও ইয়াৰ আগতো তেও লৰাটোৰ কাৰণে মোক 3.5 পাউণ্ডৰ এটা কেকৰ অৰ্ডাৰ দিছিল আৰু এটো সেকেন্ড টাইম তেও অৰ্ডাৰ দিছে তেও ওয়াইফৰ কাৰণে ওয়াইফৰ বাৰ্থডে আছিল দাদাজনক মই ভিডিওৰ জৰিয়তে থ্যাংক ইউ ক'ব বিচাৰো সেকেন্ড টাইম মোক অৰ্ডাৰ দিয়াৰ বাবে সো থ্যাংক ইউ আৰু ইয়াতে সক মই ওপৰত এটা ডিজাইন দিম বুলি ভাবিলো এই ডিজাইনটো সোল নে কি ডিজাইন বুলি কয় হয়তো মোৰ মুখপা চাগে ভালকে ফুটা নাই তো হেতুকে মই ডিজাইনটো দিম বুলি পেলেট নাইফে মই ওপৰত এনেকুৱাকে ঘুৰাই দিছো তেতিয়া হে ডিজাইনটো আহি যায় তো ইয়াত প্ৰথমত মোৰ ভালে হৈছিল তো মই ভাবিলো যে আৰু অলপ ভালকে কৰিব পাৰিম বুলি হেনেকুৱাকে মই 4 মান অলৰেডি ট্ৰাই কৰিলো হেকত ভাবিলো যে নহয়ছে এতিয়া মই চামুচে কৰি চাওচোন বুলি তো যেতিয়া মই চামুচে কৰি চালো তেতিয়া ধুনিয়াকে ডিজাইনটো হৈ গল এতিয়া মই বৰ্ডাৰ দিবৰ বাবে এই কালাৰটো মই লৈছো এটো আসলতে মই পাৰ্পল কালাৰ হ'ব বুলি ভাবিছিলো ভিডিও এটা দেখাইছিলে যে ব্লু আৰু ৰেড কালাৰ মিক্স কৰিলে পাৰ্পল কালাৰ হৈ যায় বুলি কিন্তু মোৰ নহল এটো কালাৰ হে হৈ গল মোৰ সত পাৰ্পল কালাৰ নাছিলে তো মই এটোৱে বৰ্ডাৰ বনাই দিলো আৰু ইয়াতে সো মই পাইপিং বেগত গ্ৰীন কালাৰ লৈ লৈছো অলপ এটা সাইডত আৰু বাকিখিনি খালি থকা ঠাইখিনিত মই হোৱাইট ক্ৰীমে ফিল কৰি দিছো আৰু মই ইয়াতে ওপৰ ডিজাইন দিম এটা ফুল বনাম তাৰ বাবে মই ইয়াতে সক ৰ'জ নজল লৈছো যেটো ওপৰৰ টিপটো সৰু টিপটো হেতু মই বাহিৰৰ সাইডত লৈছো আৰু ডাঙৰ যোনফালৰ পৰা বেছিকে ওলাই হেতু মই ভিতৰ সাইডত লৈছো এতিয়া ভিডিওত দেখুৱাৰ দৰে উলুটা ইউজ এনেকে লিখে তেনেকুৱাকে টানি দিয়ক আৰু এপা ফুলৰ বাবে 4-5 বাৰ মান এনেকুৱাকে কৰিব লাগিব যেনেকুৱা মই ভিডিওত দেখাইছো তেনেকুৱাকে বনাই দিয়ক ধুনিয়াকে আপোনাৰ ফুলটো হৈ যাব একেদৰে মই হেনেকুৱাকে সেম 5 পা ফুল বনাই দিলো আৰু ওপৰত এই পাৰ্পল কালাৰে ডট ডট ডিজাইনত দি দিছো আৰু ইয়াতে মই ক্ৰীমটো বাছি গৈছিলে যেটো ফুল বনাইছিলো হেতু ক্ৰীমে বাছি গৈছিলে তাৰে মই ষ্টাৰ নজল লৈ এনেকুৱা ষ্টাৰ ডিজাইন দি দিছো আৰু পিংক কালাৰেও দি দিছো অলপ হেবু মই দেখাই নেথাকিলো কাৰণ ভিডিওটো বহুত বেছি দীঘল হৈ যাব অলৰেডি দীঘল হৈ গৈছে এতিয়া মই গোল্ডেন ফ্লেক্স লৈ লৈছো হেতু মই সাইডত অলপ ডিজাইন দিম আপোনালোকক দেখাইছো বাৰু এয়া সক মই এনেকুৱাকে লগাই দিছো সাইডত এনি ডিজাইন দি দিছো আপোনালোকে এনেকুৱা ডিজাইন নিজৰ মতে কৰিব পাৰে একো নাই ময়ো কালাৰ কম্বিনেশন আৰু নতুন নতুন ডিজাইনৰ ওপৰত অলপ ধ্যান দিছো কাৰণ এটা ডিজাইনকে আপোনালোকক দেখাই থাকিলে আপোনালোকেও চাই বেয়া পাব ভাল নেপাব ভিডিওটো তো সেইভাবে মই অলপ ধ্যান দিছো আৰু ইয়াতে মই হেখত সুগাৰ বলছ কেটামান ছটিয়াই দিছো আৰু সাইন স্প্ৰে অলপ মাৰি দিছো আৰু এয়া সক ফাইনেল লুক কেনেকৈ লাগিছে সকলোৱে জনাব অন্য এটা ভিডিওত আকৌ লগ পাম সকলোকে টাটা বাই বাই